নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা নতুন সাধু আৰম্ভ কৰিম সাধুটো হৈছে বাঘ আৰু বগলী তোমালোকে সাধুটো উলিয়াই লবা আৰু চাই যাবা এখন হাবিত এটা বুঢ়া বাঘ আছিল এবাৰ মাংস খাওঁতে তাৰ ডিঙিত এডাল হাড় লাগি ধৰিলে সি হাড়ডাল ডিঙিৰ পৰা উলিয়াব নোৱাৰি বিষত চিঞৰিবলৈ ধৰিলে ওচৰৰ ডুং এটাত বগলী এটাই মাছ বিচাৰি আছিল বাঘৰ চিঞৰ শুনি বগলীটো দৌৰি আহিল বাঘক চিঞৰাৰ কাৰণ সুধিলে বগলীটো দেখি বাঘটোৱে কাকুতি মিনতি কৰি ক'বলৈ ধৰিলে হেৰা বগলী মোৰ ডিঙিৰ পৰা হাড়ডাল এৰুৱাই দিয়া মই তোমাক পুৰস্কাৰ দিম পুৰস্কাৰৰ লোভত বগলীটোৱে বাঘৰ ডিঙিত ঠুট খুমুৱাই হাড়ডাল উলিয়াই আনিলে ডিঙিৰ পৰা হাড়ডাল ওলালত বাঘে বগলীটোক খোৱাৰ বুদ্ধি কৰিলে বাঘে পুনৰ আৰু এডাল হাড় থকা বুলি বগলীটোক ফাঁকি দি ক'লে হেৰা বগলী ডিঙিত আৰু এডাল হাড় আছে উলিয়াই দিয়াচোন বগলীয়ে এইবাৰ ঠুটটো সুমুৱাই দিয়া মাত্ৰকে বাঘে তাক কামুৰি খাই পেলালে ইয়াকে কয় উপকাৰী অজগৰে খায় ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আগতেও বাঘ আৰু বগলী সাধুটো শুনিছা আজি সাধুটো ইমানতেই শেষ হৈছে এতিয়া তোমালোকে ক্ৰিয়াকলাপ চোৱা সাধুটোৰ তলত কওঁ আহা তোমালোকক কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা তোমালোকক ক'ব দিছে প্ৰথম প্ৰশ্নটো দিছে বাঘৰ ডিঙিত কি লাগি ধৰিছিল তোমালোকে ক'ব লাগিব বাঘৰ ডিঙিত এডাল হাড় লাগি ধৰিছিল বগলীটোক দেখি বাঘে কি ক'লে খ নম্বৰটো বগলীটো দেখি বাঘটোৱে কাকুতি মিনতি কৰি ক'বলৈ ধৰিলে হেৰা বগলী মোৰ ডিঙিৰ পৰা হাড়ডাল এৰুৱাই দিয়া মই তোমাক পুৰস্কাৰ দিম তাৰপিছত তোমালোকে গ নম্বৰটো চোৱা কিহৰ লোভত বগলীটোৱে বাঘৰ ডিঙিৰ পৰা হাড়ডাল উলিয়াই আনিছিল তোমালোকে লিখিব লাগিব বা ক'ব লাগিব পুৰস্কাৰৰ লোভত বগলীটোৱে বাঘৰ ডিঙিৰ পৰা হাড়ডাল উলিয়াই আনিছিল তাৰপিছত তোমালোকে আছে ঘ নম্বৰ শেষত বগলীটোৰ কি দশা হ'ল শেষত বগলীটোৱে বাঘৰ মুখত ঠুটটো সুমুৱাই দিয়া মাত্ৰকে বাঘে তাক কামুৰি খাই পেলালে তাৰপিছত ঙ নম্বৰটো চোৱা এই গল্পটোৰ পৰা তুমি কি শিকিলা তোমালোকে কি শিকিলা এই গল্পটোৰ পৰা তোমালোকে কি শিকিলা সেইটো নিজে লিখিবা তোমালোকে উপকাৰী অজগৰে খাই এই শাৰী কথা লিখিলেও হ'ব ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ নমস্কাৰ